নমস্কাৰ অসমবাসী। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দুটামান কথাৰ বাবে। কিছুমানে বানাক্ৰান্তক সহায় কৰিছে, ভাল কথা, কিন্তু তাতে কিছুমানে তেওঁলোকক দুৰ্ব্যৱহাৰ কিয় কৰিছে? দুৰ্ব্যৱহাৰ কৰিছে মানে কি, আপোনাৰ যিসকলে কাপোৰ কানি দিছে বহুত ভাল কাম কৰিছে আৰু দিব লাগে তেওঁলোকক, কাৰণ তেওঁলোকে কাপোৰ কানি পোৱা নাই পিন্ধিবলৈ মেলিবলৈ, কাৰণ একেযোৰ কাপোৰে আপোনাৰ পিন্ধি আছে। কিন্তু এই ফটা চিটা কাপোৰ কানিবিলাক কিয় দিছে? দিছে যদি ভাল কাপোৰ দিয়ক। ফটা পেণ্ট দিছে, ফটা চোলা দিছে, ফটা শাৰী দিছে বা ফটা চাদৰ দিছে, সেইবিলাক কিয় তেনেকুৱা কাম কৰিছে? যদি দিব নোৱাৰে দিব নালাগে, আৰু যদি দিবলৈ ক্ষমতা নাই তেতিয়া দিব নালাগে। কোনেও আপোনাক জোৰ জবৰদস্তি কৰা নাই যে দিব লাগিব বুলি। ফটা চিটা কাপোৰ দি সেই মানুহসকলক কিয় অপমানিত কৰিছে? অপমান কৰিবলৈ কাৰো অধিকাৰ নাই। বিশেষকৈ তেওঁলোকৰ অৱস্থা বেয়া বাবে সকলোৱে সহায় কৰিব লাগে, কিন্তু তেওঁলোকক তেনেকুৱা ব্যৱহাৰ কৰাটো আমাৰ বাবে উচিত নহয়। তো কথাখিনি কোৱাৰ বাবে যাতে কোনেও বেয়া নাপায়, কাৰণ মানৱীয়তাৰ খাতিৰত আমি সকলোকে সহায় কৰিব লাগে, কিন্তু সেই বুলি তেওঁলোকক এনে দুৰ্ব্যৱহাৰ কৰাটো উচিত নহয়। ইমানেই আছিলে কথাষাৰ, আৰু যাতে কোনেও তেনেকুৱা চিন্তাধাৰা লৈ পেলাই তেনে কাম আকৌ নকৰে, সেইটোকে আৰু সকীয়াই দিছোঁ সকলোকে। ধন্যবাদ।